এই গাইছ আপোনালোক সকলোকে চিন্তা কৰা 26 এপিসোডৰ সদম আৰু টাইটেলৰ কাম হৈছে নিশ্চয় কৈছে আজি ভিডিঅ'টো কি হ'ব গৈছে তো আজি ভিডিঅ' একদম আনকমন কাৰণ গাইছ মই এইটো সেকেন্ড হ্যান্ড বাইকৰ শ্বৰুমত আহিছোঁ আৰু বেগে চাব পাৰে গাইছ শ্ৰীকৃষ্ণ মটৰ্ছ বাইকৰ শ্বৰুম তো এইগেলে চাব পাৰে গাইছ গোটেই গাড়ী হৈ ভৰ্তি হৈছে একদম অলপ কম যিমান পাৰোঁ সিমান কম দামৰ গাড়ী দেখুৱাব চেষ্টা কৰিম আজি যিহেতু গাইছ এতিয়া পূজা আহিছে মানে কি দুৰ্গা পূজা আহিছে তো ভাবিছে মানে কি বহুতে ভাবি আছে নতুন বাইক ল'ম বুলি আৰু যোনসকলৰ গাইছ মানে কি ল' বাজেট তো সেইকাৰণে ভাবিছে গাইছ সেকেন্ড হ্যান্ড বাইক ল'ম বুলি বা স্কুটি ল'ম বুলি তো এতিয়া আহিছোঁ আমি তো আপোনালোকক ভালকৈ দেখুৱাম আজি কথাই একদম গাইছ বহুত গাড়ী ভৰ্তি হৈছে আপোনালোকে ভিডিঅ'টো একদম শেষলৈ চাই থাকক তো আপোনালোক একদম কম পইচাৰ পৰা বেছি পইচা আপোনালোক গাড়ী বাইকবোৰ দেখি আছোঁ শেষলৈ চাই থাকক একদম আৰু মোৰ পিছফালে চাব পাৰে ধুনীয়া ধুনীয়া একদম বাইক আৰু বহুত কম প্ৰাইচতে আপোনালোকে বহুত ডাঙৰ মানে কি কম ভাল ভাল গাড়ী লৈ যাব পাৰে চাওক একদম বাইক একদম মালা সজা দি একদম সাজি থৈছে আৰু এখন হৈছে MT-15 আৰু এখন হৈছে NS 200 আৰু গাইছ চাওক এখন হৈছে R15 তো গাইছ চব বাইকে আছে খালি অলপমান তলত নাই খালি একদম ভাল বাইকে আছে ভাল কণ্ডিশ্যন আছে গোটেই বাইকবিলাক আৰু চাওক গাইছ গোটেই একদম লাইনকৈ আছে আপোনালোক মানে কি যোনখন পচন্দ হয় মন পচন্দৰ বাইক লৈ যাব পাৰে ইয়াৰ পৰা ধুনীয়াকৈ গাইছ বাইকবোৰ চালে একদম কি ধুনীয়া বাইক আছে আৰু গাইছ শ্ৰীকৃষ্ণ মটৰ্ছত এইজন হয় অ'নাৰ তো এড্ৰেছটো কৈ দিয়ক দাদা ক'ত আছে হয় এইখন আমাৰ ৰামপুৰত হয় শ্ৰীকৃষ্ণ মটৰ ৰামপুৰ 3 নম্বৰ 781132 ৰামপুৰ মেডিকেলৰ লগতে লাগি আছে নেশ্যনেল হাইৱে 17 এয়াৰপৰ্টৰ পৰা আপোনালোকে এইফালে পাৰ কৰি আহিলে এয়াৰপৰ্ট পাৰ কৰি আহিব লাগিব গুৱাহাটীৰ পৰা আহিলে আৰু ইফালে ছয়গাঁও পাৰ কৰি আহিব লাগিব গোৱালপাৰা হৈ আহিলে তো গতিকে আমাৰ পূজাৰ অফাৰ চলি আছে 5টা অফাৰ চলি 31 ডিচেম্বৰলৈকে থাকিব এইটো মানে আমাৰ হেলমেট এটা আছে ফাৰ্ষ্ট ফিউল টেংক ফুল আছে আৰু থাৰ্ড আছে আপোনাৰ কেছবেক আছে আৰু ছাৰ্ভিচিং আছে এটা 4 নম্বৰ আৰু 5 নম্বৰৰ আমি আপোনালোকৰ মাজত যিজনে অক্টোবৰৰ পৰা গাড়ী ল'ব ডিচেম্বৰ মাহলৈকে সিহঁতৰ মাজত এটা লটাৰী অনুষ্ঠিত কৰিছোঁ তো লটাৰীত আমি ফাৰ্ষ্ট কেছবেক প্ৰাইজ মানি ৰাখিছোঁ প্ৰাইজ মানি হিচাপে আমি ফাৰ্ষ্টটোক দিছোঁ 40,000 ছেকেণ্ডক 20,000 আৰু থাৰ্ড 10,000 দিছোঁ গতিকে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে মানে আহক আৰু আপোনাৰ গাড়ী এখন ক্ৰয় কৰক আপোনালোকে আহিলে মেকানিক লৈ আহিব পাৰে কোনো আপত্তি নাই আপোনালোকে যে অফাৰ পাইছে তাৰ সেইকাৰণে যে গাড়ী ল'ব এনেকুৱা নহয় আপোনালোকে আগতে আহক চাওক ছেটিছফাইড হওক মেকানিক আনক আপোনাৰ একো আপত্তি নাই আৰু গাড়ী কিবা প্ৰব্লেম থাকিলে আমি গাড়ী পৰ্যন্ত ৰিটাৰ্ণ কৰিম ঠিক আছে ধন্যবাদ পূজা আহিছে গাইছ সকলে লৈ যোৱা এখন গাড়ী আৰু দাদা ষ্টাৰ্টিং প্ৰাইচ কিমান আমাৰ ষ্টাৰ্টিং আপোনাৰ কম ল' প্ৰাইজৰ পৰা আছে একদম মিনিমাম তাৰমানে 25,000ৰ পৰা আছে 2 লাখ আৰু ইয়াত 25,000ৰ পৰা 2 লাখলৈ আছে গাইছ তো ইয়াতে মানে কি আপোনালোক কৈ আছোঁ এতিয়া এখন গাড়ী কিমান মান প্ৰাইচ হ'ব তো দাদা এখনৰ কিমান মান হ'ব আপোনাৰ 1,35,000 মাত্ৰ 16,000 চলিছে গাইছ ব্লেক কালাৰ ডিমাণ্ডত আছে বহুত এখন আপোনাৰ NS 200 হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আপোনাৰ 95,000 21ৰ হয় এইখন চলিছে 22,000 মান চলিছে এইখনৰ দাম ৰাখিছোঁ চেম 1,30,000 বছৰে হোৱা নাই গাড়ীখন এইখনৰ দাম ৰাখিছোঁ 1,50,000 এইখন 11 মাহ মান আৰু এইখন হৈছে R15 V3 মডেল এইখন চলিছে মাত্ৰ 16,000 মান চলিছে এইখনৰ দাম ৰাখিছোঁ আপোনাৰ 1,50,000 19ৰ ডুৱেল চেনেল ABS 19ৰ মডেল এইখন 85,000 V3 এইখন ডুৱেল চেনেল ABS এইখনৰ দাম 1,30,000 এইখন V3 মডেল আপোনাৰ 1,05,000 S4 হয় 2017 মডেল এইখন 1,05,000 এইখন 21ৰ মডেল হয় 220 BS6 মডেল হয় এইখনৰ চেম প্ৰাইচ ৰাখিছোঁ 1,05,000 এইখন 19ৰ মডেল হয় 220 এইখনৰ 75 মাত্ৰ এইখন FZ হয় 20ৰ মডেল ডুৱেল চেনেল ABS হয় এইখনৰ দাম ৰাখিছোঁ মাত্ৰ 80,000 আপোনালোকক বাইকবোৰ দেখোঁ এতিয়া স্কুটি দেখুৱাম এই দুখন এণ্টক যোনখনে পচন্দ কৰে এই 55,000 পিছত 30,000 22,000 এনেকুৱাই চলা আছে আৰু এইখন 19ৰ মডেল লাষ্টৰ মডেল Activa 5G হয় এইখন আপোনাৰ মাত্ৰ 45,000 এই NS 200 এইখনে লয় 70,000 BS4 মডেল এইখন 20ৰ ডুৱেল চেনেল ABS হয় এইখন 85,000 গ্লেমাৰৰ খুব ডিমাণ্ড BS4 মডেল এইখনৰ দাম ৰাখিছোঁ 62,000 এইখন আপোনাৰ 19ৰ ছুপাৰ স্প্লেণ্ডাৰ দাম ৰাখিছোঁ চেম 60,000ত আহিব এটা কথাই কৈ দিওঁ তোমাৰ চেনেলৰ জৰিয়তে গাড়ীৰ কিবা প্ৰব্লেম থাকিলে ইয়াতে আমি ছাৰ্ভিচিং কৰাই দিওঁ আপোনালোকে নিসংকোচে গাড়ী ল'ব পাৰে কোনো চিন্তা নাই আপোনালোকে আৰু ইয়াতে ভাবক যে আপোনালোকে গাড়ী এখন ছেকেণ্ড হেণ্ড গাড়ী বুলি যে আপোনালোকে কিবা
কিবা থাকিব সেইটো আমি ৰিস্ক লৈ লওঁ গাড়ী ৰিটাৰ্ণ পৰ্যন্ত লৈ লওঁ প্ৰব্লেম থাকে ইয়াৰ পৰা আমি প্ৰব্লেম নোহোৱাকৈ গাড়ী এখন পঠাই দিওঁ এখন 20ৰ মডেল হয় 125 ৰাখিছোঁ মাত্ৰ 55 21ৰ মডেল হয় ডুৱেল চেনেল দিয়ে এইখনৰ দাম ৰাখিছোঁ মাত্ৰ 85,000 মডেল এইখনৰ দাম 80,000 আৰু এইখনো যে দেখিছে গাইছ এইখনো 85,000 হয় PS মডেল এইখনো 55,000 19ৰ লাষ্টৰ মডেল গতিকে 3 মাল্টি কালাৰ আছে আপোনালোকে যোনটো কালাৰ লাগে এইটো পচন্দ কৰিব আৰু এইখন হৈছে হিমালয়ান দাদা এইখন কিমান এখন 2019ৰ মডেল 17,000 মান দাম আছে কিছু 1,40,000 মান 1,40,000 তাৰ আপোনালোকে হিমালয়ান পাইছে গাইছ তো আহক কি চাইছে গাইছ গ্লেমাৰ টিপ টপ কণ্ডিশ্যন চাই ল'ব পাৰে গ্লেমাৰখন একদম টিপ টপ কণ্ডিশ্যনত আছে আৰু এই চাব পাৰে গাইছ এই টায়াৰটো একদম আগৰ চেগাটো একদম পুৰা নতুন হৈছে আৰু এই 25 টাকাতে পাইছে তাতে আৰু পূজাৰ পৰা চলিছে তো আহক আৰু কি চাইছে আহক আৰু সোনকালতে আহক আৰু পিছে চেকাটো একদম নতুন হৈছে এয়া চাব পাৰে পুৰা একদম সম্পূৰ্ণ ঠিকে আছে এইটো ক্লাছিক 350 এইখন BS4 মডেল এইখনৰ দাম আছে 1,05,000 KTM 250 পাইছে গাইছ ইয়াতে 21ৰ মডেল হয় এখন মাত্ৰ 1,90,000 আপোনাৰ 22ৰ মডেল হয় 2022ৰ ভাৰ্চন 4 এইখনৰ দাম ৰাখিছোঁ মাত্ৰ 1,60,000 এখন 6 মাহ পুৰণি গাড়ী আমাৰ হৈছে 220 এইখন একদম অলমষ্ট নতুন 4,000 চলিছে মাত্ৰ এইখনৰ দাম ৰাখিছোঁ মাত্ৰ 1,25,000 পুৰণি গাড়ী হয় এইখন N250 এইখনৰ দাম ৰাখিছোঁ 1,30,000 নতুনত এইখনৰ 1,90,000 2 লাখৰ ওচৰা-ওচৰি 3 মাহ পুৰণি মাত্ৰ দাগি নাই জিৰ' স্ক্ৰেচ আৰু এই গাড়ীখনত এটা ড্ৰাগো নাই তো চাব পাৰে একদম সম্পূৰ্ণ নতুন হৈছে আৰু যদি কিবা পায়ো নহয় তো ইয়াতে ৰিটাৰ্ণ কৰি যাব পাৰি তাৰ ফাইনেন্সৰ কথাখিনিও কৈ দিয়ক এইটো মানে আমি বেচিকেলি আমি কৈ দিওঁ ৰিফাইনেন্সৰ কথাটো ৰিফাইনেন্স আমাৰ কামৰূপ ডিষ্ট্ৰিক্টত হৈ আছে ৰুৰেল হওক মেট্ৰ' হওক ফাইনেন্সো হৈ যাব আপোনালোকৰ মিনিমাম এটা ডাউন পে'মেণ্টত 20-30,000 আহি যাব চিভিল ভাল থাকিলে গতিকে আপোনালোকে নিশ্চিন্ত মনে আহক আৰু আপোনালোকে সংকোচ নকৰিব যে গাড়ী এখন লৈ আছোঁ ছেকেণ্ড হেণ্ড গাড়ী এখন এইখিনি দামত যে আপোনালোকে মেকানিক গাড়ী পাব আপোনালোকে মেকানিক লৈ আহিব পাৰে বা আমি ছাৰ্ভিচিং কৰা মানে আহক অফাৰবিলাকো লওক আপোনালোকে ফোন নম্বৰটো কৈ দিবচোন আমাৰ ফোন নম্বৰটো 70219249 নাম্বাৰটো ডেছক্ৰিপশ্যনত দিয়া আছে তো চাই ল'ব লৈ যাবি নেকি এখন লৈ যাবি নেকি ভাবছা গুগল পে মাৰিম বাকী কৰি লৈ যা দোকানত যে গেলামাৰ বস্তু না কিস্তি দিব পাৰি না বাকী কৰি লৈ যাব পাৰি আৰু গাড়ী মানে কি বাইকৰ প্ৰাইচবোৰ দেখিলে আপোনালোক তাতে ভিডিঅ' দেখিলে আপোনালোক কথাখিনি বাইকৰ প্ৰাইচবোৰ চালে কথাখিনি আৰু গাইজ মানে কি ভাল ভাল কণ্ডিশ্যনতে যায় তো আৰু তাতে আৰু পূজা আহিছে গাইজ তো আহক লৈ যাওক আৰু পূৰা একদম পূজাত একদম ভালকৈ চাওক আৰু আহিছে 250 KTM তো আহি পেলাই লৈ যাওক এখন তো গাইজ দিয়ক আজি ভিডিঅ'টো দেখিছে যদি গাইজ ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব